আপোনাৰ প্ৰটেকশ্যন ফৰেষ্টৰ পৰা ডাঙৰ এটা ট্ৰাক ধৰিবলৈ সক্ষম হৈছে। এইটো বাৰ্মিছৰ যি আছে চেগুন কিমানৰ কট ধৰিছে আৰু কিমান কিবাৰ হ'ব এইটো অলপ ক'ব লাগিব। হয়, এইটো মানে আমি এটা বিশেষ মানে ইনফৰ্মেশ্যনৰ পৰা আমি এইটো ফ'ল' কৰি গৈ পেলাই আমাৰ এই চাম্পা দলঙৰ ওচৰত আমি যোৱাকালি 6 বজামানৰ পৰাই এই গাড়ীৰ অপেক্ষাত আছিলোঁ যে এনেকুৱা চেগুন ভৰ্তি ট্ৰাক আহি থাকিব বুলি। তো আহি মৰ্মে আমি 6টামান বজাত আমি এই চাম্পা দলঙৰ ওচৰত তাতে খাপ পাতি থাকোঁ। তাৰপিছত আমি তাতে 7 বজালৈকে থাকি থকাত গাড়ীখনক কোনো কি নোপোৱাত গাড়ীখন কি যদি পাৰ হৈ গৈছে বুলি আমি ৰাস্তাই হাইৱে 31 নম্বৰ সেইটো দি আমি বিচাৰি কৰি পেলাই তাৰপিছত ঠিক আমি হিমন্ত বোলা ঠাইত তাত এটা পেট্ৰল পাম্পত গাড়ী বহুত থকা দেখা পাওঁ। তাতে আমি গাড়ীকেইখন আমি চেক কৰি আমাৰ হাতত আছিলে গাড়ীৰ নম্বৰখন। তাৰপিছত সেই মৰ্মে আমি বিচাৰি গাড়ীখন তাত দেখিবলৈ পাওঁ। গাড়ীখন তেতিয়া এইটো তম্বু এটা আছিলে, এই তম্বুখন আমি খুলি পেলাই চাই পেলাই তাত দেখা পাওঁ এই কাঠ আছে। তাৰপিছত আমি সন্দেহ হোৱাত তাতটো ভালকৈ চেক কৰি চাওঁ। চাই কিনে আমি তাত ডিপাৰ্টমেণ্টেল কোনো মাৰ্ক নাই, সেই গতিকে আমি এইটো ইলিগেল বুলি ভাবোঁ। আৰু গাড়ীখনত যিখন মানুহজন আছিলে বয়সীয়াল এজন মানুহ ড্ৰাইভাৰ বুলি কৈছে এই কম্ফৰ্টেবল। তাৰপিছত সেই গাড়ীখনৰ কাগজৰ বিষয়ে সুধিলোঁ এই যে ইয়াত যে কাঠ যে আছে এই গাড়ীৰ কাগজ। তাৰপিছত সি কোনো কাগজ প্ৰডিউচ কৰিব নোলায় আমাৰ কাৰণে, যিহেতু এইটো ইলিগেলি অনা হৈছে, কোনো কাগজ নাছিলে। গতিকে আমি তাৰ পৰা আমি ইমিডিয়েটলি গাড়ীখন আমাৰ নিজা ড্ৰাইভাৰ এজনলৈ গৈ পেলাই এই বিষ্ণুৰী আমাৰ প্ৰটেকশ্যন ৰেঞ্জ অফিচত আনো। গাড়ীখনত অনুমান 10 পৰা 11 CM মান তাত আছে আমাৰ অনুমানত। আৰু ইয়াৰ আমাৰ গভ ভেলু হৈছে 2 লাখ 3 লাখ এনেকুৱা হ'ব। তাৰপিছত এনেই এইটো বজাৰত অ'পেন মাৰ্কেটত এইটো 6 লাখ যাব পাৰে। এইটো বাৰ্মিষ্টিক হয়, এইটো অনুমান কৰা হৈছে বাৰ্মিষ্টিক। আৰু এইটোখন সিহঁতে জনোৱা মতে আমি এনেই গম পাব মতে নগাঁও আৰু গুৱাহাটী বৰ্ডাৰৰ ওচৰৰ পৰা আহিছে আৰু বস্তুটো লৈ যোৱাৰ কথা আছিলে বোলে দুৰ্গাপুৰত। এনেকুৱা মাজে আহে বুলি আমিও অলপ খবৰ পাওঁ। আৰু সেই যোৱাকালি আমি এইটো এটা ইনফৰ্মেশ্যন পাইছোঁ, সেইটো বেষ্ট কৰি পেলাই আমি তাত চাম্পা বিয়াৰ এই ওচৰত কাপেটি আছিলোঁ। কিন্তু আমাক ইহঁতে পাৰ হৈ আহিছে, পাৰ হৈ গ'লে ইহঁতে गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।